হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও এনেধৰণৰ সুন্দৰ ভিডিঅ'সমূহ পাই থাকিবলৈ অল বটন ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আপোনালোকলৈ এটি বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ আৰু কাৰ বায়োগ্ৰাফি লৈ আহিছোঁ আপোনালোকে নিশ্চয় গম পাইছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক ৰ'দৰ ফুল আৰু ৰ'দৰ ফুল ধাৰাবাহিকত অভিনয় কৰি থকা ধৃতি আচলতে কোন অথবা ধৃতিৰ আচল পৰিচয় কি, ঘৰ ক'ত, শিক্ষাগত অৰ্হতা কিমান, সকলোখিনি জানিবলৈ পাব আমাৰ এই ভিডিঅ'টোত। তো গাইজ, ধৃতিৰ আচল নাম হৈছে জেনেট বে আৰু জেনেট বেৰ ঘৰ হৈছে গুৱাহাটীত। তেওঁৰ জন্ম তাৰিখ হৈছে 18 নৱেম্বৰ। তেওঁৰ পৰিয়ালত আছে মাক দেউতাক, এগৰাকী বায়েক আৰু টুইন ছিষ্টাৰ। তেওঁৰ দেউতাকৰ নাম হৈছে মহেশ বে আৰু মাকৰ নাম হৈছে অনুপ্ৰভা বুঢ়াগোহাঁই বে। জেনেট বেৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ গুৱাহাটী কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছে। তেওঁ অভিনয়ৰ উপৰিও মডেলিং কৰি ভাল পায় আৰু অভিনয় কৰাৰ আগতে তেওঁ মডেলিঙতেই বৰ্তি আছিল। অভিনেত্ৰী জেনেট বে ৰ'দৰ ফুল ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও আগতেও কেইবাখনো মেগা চিৰিয়েলত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা কেইখনমান চিৰিয়েল হৈছে আঁউসীৰ জোনাক, পাৰিজাত আদি। তেওঁ সুন্দৰ অভিনয় কৰাৰ উপৰিও অসমীয়া কেইবাটাও জনপ্ৰিয় গীতত অভিনয় কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জেনেট বেক কেনেকুৱা পায় অৰ্থাৎ কোনে কোনে ভাল পায় এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টোত অভিনেত্ৰীগৰাকীৰ বাবে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত যিমান পাৰে শ্বেয়াৰ কৰিব তেওঁৰ আচল পৰিচয় অৰ্থাৎ তেওঁৰ বিষয়ে জানিবলৈ। আৰু বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই আগলৈ এনেধৰণৰ ন'টিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ বাই বাই। প্ৰাণৰ মিলন হ'ল মধুৰ লগন, মোৰ জীৱন জীপাল কৰে তোমাৰ আগমন।